এভৰিৱান মই নটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ সকলোৱে চিনাকি মেমৰ বাৰ্থডে। আমাৰ কাৰণে খানা বনাই আছে। এতিয়া কেইবছৰ হ'ল? ছোৱালী বয়স সুধিব নাপায় হয়নে? সেইটোৱে মেইন। দেখাত কিমান ধুনীয়া তাতে বয়সটো গম পায় আৰু এয়া আমাৰ বাৰ্থডেলৈ আহিছে এই বা দুজনী নতুন দেই, মই চিনি পোৱা নাই। এজনী ভণ্টি আৰু এজনী বা আৰু এইটো এটা পোৱালি। আৰু এই আমাৰ দীক্ষিতাই কেকটো দেখাই দিছোঁ চবকে। পল্লৱী বা আৰু এজনী মোৰ কুকি, চবেই চিনি পায়। আৰু একো চিনি পায় চাগে মেকআপত দেখি দিবনি, মিছ লিজা। বহিনমত লগ পোৱা অনুভৱ কৰক। আপোনালোকে দেখিছেনে বাৰু কেকটো উলিওৱাৰ পিছতে কেনেকৈ ছাইডটো ভাগি থাকিলে? মই চুৰিপাত লৈ কেকটো মিলাবলৈ চাইছোঁ। কেকটো বা ভাল হয়ে কি জানিবা। সকলো মোবাইল টিপাত ব্যস্ত, সেইবাবে ময়ো মোৰ মোবাইলটো উলিয়াই তাহাঁতক ভিডিঅ' এটাকে বনাই থ'লোঁ আপোনালোকক দেখাবৰ বাবে। এইফালে আকৌ দেখিলে নহয় চিম্পিয়ে দেখি হাঁহি দিলে। সেয়ে মই ভিতৰলৈ গ'লোঁ আৰু ভিতৰলৈ গৈ দেখিলোঁ আৰু এই পোৱালিটো দেখিছেনে, এই ভিডিঅ'ত উঠিবলৈ খুব লাজ কৰে। সেইটো কাৰণে তাকো অকণমানিকৈ ভিডিঅ' এটা লৈ থ'লোঁ। আজি মই আৰু এজনী ভ্লগাৰ লগ পালোঁ। এই কি বুলি আছে কৈ দিয়া দিব, চিম্পি দৰা বুলি আছে। আপোনালোক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, যোনে যোনে ভিডিঅ'টো চাই আছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ বাৰ্থডে গাৰ্লক মাতা হৈছে মঞ্চলে। বেলেগ কাম কৰিছোঁ আজিকালি নতুন যুগ ওলাইছে, সেইটো কাৰণে গান নেনো হেপী বাৰ্থডে তুমি মোকে নেগায় মানে মোবাইলতে বজাব। মেমৰ ছাৰ মানে মেমৰ হাজবেণ্ড আমাৰ ছাৰ। নাই নাই আপোনালোকে ভুল ভাবিছে, নাই কন্দা হাঁহিছে। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ বা, হেপী বাৰ্থডে টু ইউ। আমাৰ স্পেচিয়েল এটা বস্তু আজি ল'বৰ কাৰণে আহিছোঁ। একদম স্ক্ৰিপ্টেড নহয় দেই ৰাইজ। থেংক ইউ। দে জল্দি, বেছি লেণ্ডি কৰিছ। লেণ্ডি মানে শ্ল' ৱে। অঁ এইখন মিছ অংকিতাৰ দেই। মোৰ ওচৰলৈ আহিব দেই, কণ্টেক্ট মি প্লিজ। কণ্টেক্ট কৰিব দেই, মই নাম্বাৰটো দি দিম। নকৰিব, নকৰিব। এয়া আমাৰ প্ৰথম ৰাউণ্ডৰ খানা ভাগ কৰা হৈছে। স্পেচিয়েলি কি ওলাইছে মই দেখাই দিছোঁ ৰাইজক। এইফালে পোলাও, ফ্ৰেঞ্চবিন কি ভাজি, চিকেন। ৱাও ভেৰি নাইচ স্মেল। এয়া আমাৰ প্ৰথম ৰাইজক দি লৈছে। ল'ৰাটোক চিনি পাওঁ বাৰু, বহুত দিন আগৰ পৰাই ন, ভালকৈ চিনি পাওঁ তোমাক। টাইমটো লিখি দিব নি কোনটো আহিছে। খানা খাবলৈ আহিও মেকআপ কৰিবলৈ সময় নহয়, সেইটো কাৰণে ইয়াতে আৰু মেকআপ মিছ লিজা বাইদেউ। অঁ মাংসটো কেনেকুৱা পাইছিলা মই বনাইছিলোঁ? একদম মজা।
বাই বাই। ভ্লগটো ইমানেই আছিলে, মই মাজত ধৰি যেতিয়া ভ্লগটো ষ্টাৰ্ট কৰিলোঁ চ' আধাতে সামৰণি মৰাগতেই হ'ল। বাকী যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।